কাজিৰঙাপি সোঁৱৰণি দিৱসৰ লগত সংগতি ৰাখি ডিফুৰ ৰাংচিনা ভৱনত বহুভাষী কবিতা অনুষ্ঠান স্বৰচিত কবিতা পাঠেৰে সিক্ত হৈ উঠে অনুষ্ঠান। লংকাম্পি ফিল্ম প্ৰডাকশ্যন সৌজন্যত এক লেটলেটৰ শুভ মুহূৰ্ত পৰিচালনাত আছে অতীত জহা কৌতুক অভিনেতা ৰাজীৱ গৌৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ যথেষ্ট তৎপৰ হৈ উঠা দেখা গৈছে কাৰ্বি আংলং জিলাৰ অন্যতম আঞ্চলিক দল ASTC। দলটিক এক শক্তিশালী ৰূপত ৰাজ্যৰ কাষ চাপিবলৈ প্ৰয়াস কৰিছে দলৰ নেতৃত্ববৰ্গই। স্বায়ত্তশাসিত ৰাজ্য দাবী কমিটি তথা ASTCৰ 7 সংখ্যক অধিৱেশন ডিফু ক্লাবত অনুষ্ঠিত হয় শনিবাৰে। অধিৱেশনত তাৎপৰ্যপূৰ্ণভাৱে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত লুম্বাজং ধনশিৰি আৰু সিংহাসন পৰিষদ সমষ্টিৰ 3 স্থানত পূৰ্ণাংগ কমিটি গঠন কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ উপলক্ষে দলে এক প্ৰকাৰ বজালে নিৰ্বাচনৰ ৰণসিঙা। ডিফু টাউন এলেকাৰ বাবে ডিফু আৰু মানজাত 2 স্থানত আৰু সমগ্ৰ লুম্বাজং পৰিষদ সমষ্টি 11টা স্থানত ASTC শাখা কমিটিত গঠন কৰা হয়। এইদৰে সিংহাসন ধনশিৰি পৰিষদ সমষ্টিটো গঠন কৰা হয় পৰিষদীয় কমিটি তথা শাখা কমিটি। আৰু লগতে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন আলোচনা বিলোচনা কৰে। উল্লেখযোগ্য যে এই অধিৱেশনত ASTC কেন্দ্ৰীয় কমিটিৰ সভাপতি চন্দ্ৰকান্ত টেৰাং, সঞ্জয় কিলিং প্ৰমুখ্য বিশিষ্ট নেতাসকল উপস্থিত থাকে। মংগলিংহে ৰিপৰ্ট কাট নিউজ। কিংবদন্তি কাৰ্বি মহিয়সী নাৰী কাজিৰঙাপীৰ সোঁৱৰণি দিৱসৰ সৈতে সংগতি ৰাখি অসম সাহিত্য সভাৰ ডিফুস্থিত আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত অনুষ্ঠিত হয় বহুভাষী কবিতা অনুষ্ঠান। হয়, শীতৰ সেমেকা বতৰত ডিফুৰ ৰাচিনজা ভৱনত অনুষ্ঠিত বহুভাষী কবিতা অনুষ্ঠানত বিশিষ্ট কবিসকলৰ স্বৰচিত কবিতা পাঠ অনুষ্ঠানেৰে সিক্ত হৈ উঠে কবিতা অনুষ্ঠান। কাৰ্বি কিংবদন্তিৰ মহিয়সী নাৰী কাজিৰঙাপীৰ সোঁৱৰণত অনুষ্ঠিত এই কবিতা অনুষ্ঠানত কাৰ্বি তিৱা অসমীয়া ভাষী কবিসকলে নিজ নিজ ভাষাৰে সুন্দৰ সুন্দৰ কবিতা পাঠ কৰে। ডিফু সাহিত্য সভা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ যৌথ উদ্যোগত অনুষ্ঠিত এই কবিতা অনুষ্ঠানত সঞ্চালক হিচাপে পথিত জহা ঔপন্যাসিক অজিত সিংনাৰ, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন চিকটুং, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা বিশিষ্ট লেখক সাংবাদিক জয়সিং টকবি, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতি আৰু প্ৰমুখ্য বিশিষ্ট লেখকসকলে অংশ লয়। উল্লেখ্য যে উক্ত কবিতা অনুষ্ঠানত পৰ্যালোচক হিচাপে অংশ লয় বিশিষ্ট কবিদ্বয় পুতুল চেতিয়া আৰু ডক্টৰ মেহতা হুছেইনে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। লংকাম্পি ফিল্ম প্ৰডাকশ্যনৰ সৌজন্যত নতুন কাৰ্বি ফিল্ম এট লেটলেটৰ শুভ মুহূৰ্ত হৈ যায়। কাৰ্বি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ টাৰলাংছত অনুষ্ঠিত হয় এই শুভ মুহূৰ্তৰ অনুষ্ঠান। এট লেটলেট ফিল্মৰ শুভ মুহূৰ্তত অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি ফিল্ম জগতত বিখ্যাত মহাজন অভিনেতা দিলীপে পৌৰোহিত্য কৰে। মুখ্য অতিথি হিচাপে KCSৰ সভাপতি চন্দ্ৰ ক্ৰৌ, ফিল্মখনৰ পৰিচালক তথা অসমৰ চুকে কোণে খ্যাত কৌতুক অভিনেতা ৰাজীৱ ক্ৰৌ, বিশিষ্ট লেখক তথা চিত্ৰনাট্যকাৰ দেউৰী ৰংপি, প্ৰযোজক চাংমিৰ্চ ৰংহাংপি, কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
তুলিৰাম ৰংহাঙৰ সহধৰ্মিনী কাশী তেৰণপি সহ পৰিচালক মাহেন্দ্ৰ তেৰত প্ৰমুখ্য ফিল্মখনৰ অভিনেতা অভিনেত্ৰী তথা কলা কৌশলীসকল উপস্থিত থাকে উল্লেখ্য যে আজি শুভ মুহূৰ্তত হৈ যোৱা ফিল্মখন অহা ইংৰাজী নৱবৰ্ষত মুক্তি দিয়াৰ কথা সদৰি কৰে লং কাম্পি প্ৰডাকশ্যনৰ পৰিচালক পৰিযোগে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Valiant, conspicuous, courageous, eye-catching. Claret Beauty Parlor presents Style Icon 2021 for Mr., Miss, Mrs. and Kids. 24 January 2021 at Joycing Dolo Auditorium. Auditions will be started soon at Dimapur, Lumding, Hojai, Dongkai and Dipu. For more information, contact 6002534700. Style Icon 2021, presented by Claret Beauty Parlor. Komentu ke nang tu mehemta komat ne bang phua bang phi so that lo protang te ajo pherlo dowai daro ki ri ka sik sak dokok titima non pen ke nang tum thang ta matha nang lo alon medical store ladak nang tum longji 24/7 mati ajo na lo stami dowai long ponik po Lasi humri ikha Difu Medical College athengno Karbiang long kicheng C24/7 Medical Store Alon Medical Store. Visit the store now. Alon. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং ছিংগিং ষ্টাৰ ছিজনটোৰ প্ৰতিযোগিতাৰ অন্ত হয় শনিবাৰে জয়সিং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্বি আংলং ছিংগিং ষ্টাৰ ছিজনটোৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ টিফুচাই কাৰ্বি আংলং ছিংগিং ষ্টাৰ ছিজনটোৰ প্ৰতিযোগিতাত তথা গ্ৰেণ্ড ফিনালেত বিজয় মুকুট পৰিধান কৰে মিৰ্দান টেৰাঙে ফিনালে পৰ্যায়ত উপনীত 6 গৰাকী প্ৰতিযোগীক ৰাজ্যৰ ভোটৰ জৰিয়তে বিজয় নিৰ্ণীত কৰা হয় প্ৰথম পুৰস্কাৰ প্ৰাপ্তি মিণ্ডাৰছন টেৰাঙে লাভ কৰে 24361 ভোট প্ৰথম ৰানাৰ্ছ আপ লাভ কৰা মানাই হানছেপিয়ে 22974টা ভোট লাভ কৰে সেকেন্ড ৰানাৰ্ছ আপ হোৱা ৰমেন কামচাই লাভ কৰে 20581টা ভোট ইয়াৰ উপৰিও দুটাকৈ নিচুকনি পুৰস্কাৰ আগবঢ়াই ক্ৰমে কেলবি নিংটি আৰু সুমিত কিলিঙক সেইমতে প্ৰথম প্ৰতিযোগী প্ৰশস্তি পত্ৰ সহ ট্ৰফি আৰু নগদ 20000 প্ৰথম ৰানাৰ্ছ আপ হোৱাজনক 15000 টকা আৰু এখন প্ৰশস্তি পত্ৰ সহ ট্ৰফি এটা আনহাতে সেকেন্ড ৰানাৰ্ছ আপ হোৱাজনক এখন প্ৰশস্তি পত্ৰ সহ ট্ৰফি এটা 10000 টকা প্ৰদান কৰে উল্লেখযোগ্য যে গ্ৰেণ্ড ফিনালে উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্যবাহী সদস্য প্ৰদীপ টিফুচাৰ উপৰিও এমএসি প্ৰভাত চন্দ্ৰ তাৰো ৰাজলক্ষ্মী বৰা প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ডিফুস্থিত জিৰচং আছঙত বিশ্ব দিব্যাংগ দিৱস উদযাপন কৰা হয় ৰিজনেল একশ্যন অন ইনক্লুচিভ এডুকেশ্যন নৰ্থ ইষ্ট শিশু সাৰথী কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ সমগ্ৰ শিক্ষা অভিযানৰ সৌজন্যত শুক্ৰবাৰে ডিফুস্থিত জিৰচং আছঙত পালন কৰে বিশ্ব দিব্যাংগ দিৱস অনুষ্ঠানত লাইট ফৰ দ্য ব্লাড ভিয়েনা আৰু অষ্ট্ৰেলিয়াৰ শিল্পী দলে নৃত্য তথা গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে উল্লেখ্য যে এই অনুষ্ঠানত শিশু সাৰথীৰ সঞ্চালক কেতেকী বৰদলৈ সমগ্ৰ শিক্ষা অভিযানৰ জিলা প্ৰকল্প বিষয়া মায়াবী হানসু সমাজ কল্যাণ বিভাগৰ বিষয়া হেলেন টেৰাংপি ডায়েটৰ প্ৰবক্তা কাকৰাই টেৰনপি প্ৰমুখ্য জিৰচং আছঙৰ বিষয়ববীয়াসকল উপস্থিত থাকে
growth. If you keep them outside, no possibility, isn't it? That is the point. If they come here, they will be motivated, isn't it? They will see that they can perform, they will be motivated, and so on, and they can come out. The program alone, অনুষ্ঠানত দিব্যাংগসকলক উপযুক্ত সময়ত শিক্ষা পৰিৱেশ দিয়াকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰী সা সুবিধা দিয়াৰ সন্দৰ্ভত ভাষণ আগবঢ়াই বিশিষ্ট অতিথিসকলে। মংগলিহী ৰিপৰ্ট কাফ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।